নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, এই মানুহগৰাকীলৈ আপোনালোকে দেখিছে, এখেতৰ নাম তৰুলতা ভূঞা। এখেতে সংবাদ মাধ্যমৰ জৰিয়তে কিছু মন্তব্য দিছে যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ যিকেইটা দৰমহা বাঢ়িছে, তেওঁ বোলে এইকেইটা দৰমহাতে সুখী। আপোনালোকক সকলোতকৈ প্ৰথম তেওঁ কি ক'লে সেই ভিডিঅ' ক্লিপটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো চাওক। কাৰণ যিহেতু আমাৰ গৰম বন্ধ নাই, যিমান গৰমত গামোচা দি গ'লেও আমাৰ উপায় নাই। গৰম বন্ধ নাই যেতিয়া নিজৰ ডিউটি কৰিবই লাগিব। তাতে আমাৰ যিমানে যি নহ'লেও মাননি এটা বঢ়াই দিছে। একেবাৰে নোপোৱাত দুটকামান পাইছোঁ যেতিয়া আমি তাতেই সন্তুষ্ট হ'ব লাগিব। গতিকে আমি এতিয়া সকলোৱে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ তাতেই সন্তুষ্ট হৈ আমি নিজৰ নিজৰ কামত ব্যস্ত থকাটোকে উচিত। তৰুলতা বাইদেউ, আপোনাক মই এটা কথা ক'ব বিচাৰিছোঁ, আপুনি সন্তুষ্ট হ'ব পাৰে এইকেইটা টকাত, কাৰণ আপুনি এইকাৰণে সন্তুষ্ট হৈছে যে আপোনাৰ বেকগ্ৰাউণ্ডত টকা আছে। আপোনাৰ বেকগ্ৰাউণ্ডত মানে বহুত টকা আছে, সেইকাৰণে আপোনাৰ টকাৰ অভাৱ নাই। এই 750 টকা দিলেও আপুনি সুখী হ'ব বা নিদিলেও আপুনি সুখী, যিহেতু আপোনাৰ টকা পইচা আছে, হয়নে নহয়? গতিকে আপুনি এইকেইটা টকাতে সুখী, কিন্তু সকলো সুখী নহয়। আপুনি এনেকুৱা মন্তব্য দিয়াটো মই ভাল পোৱা নাই। আপুনি এনেকুৱা মন্তব্য সংবাদ মাধ্যমৰ যোগেৰে আপুনি প্ৰচাৰ নকৰিব বাইদেউ। সকলোৱে বেয়া বুলি ক'ব। গতিকে বাইদেউ, আপুনি আৰু নেক্সট টাইম এনেকুৱা মন্তব্য নিদিব। 750 টকা চৰকাৰে দি আছে, আপুনি ক'বহে লাগিছিল যে আৰু দুটকামান আমাক বেছিকৈ লাগিছিল। কমচে কম 4-5 হাজাৰ টকা এটা আৰু বেছিকৈ লাগিছিলে, কাৰণ এইকেইটা টকাত নচলে কেতিয়াও। গম পাইছে নাই? আপুনি এনেকুৱা মন্তব্য আৰু দ্বিতীয়তে নিদিব। তো বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ বন্ধুসকল। আৰু এটা ইয়াতে জনাই দিওঁ, মোৰ শ্বৰ্ট ফিল্মখন বহুতেই চাইছে আৰু চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু নেক্সট এপিছ'ড মই বনাম কাইলৈ পৰহিলৈ ভিতৰত মই দিম। সকলোৱে চাই থাকিব। ধন্যবাদ। জয় আই অসম।